इस दुनिया में सबसे बड़ा योद्धा माँ होती है। हेलो फ्रेंड्स, আপোনালোক সকলোকে ৰবিন ইনফৰ্মেশ্যনলৈ স্বাগতম জনাইছোঁ। আমি সকলোৱে নিজকে জীৱশ্ৰেষ্ঠ মানুহ বুলি ভাবোঁ, কিন্তু মোৰ এনেকুৱা লাগিছে যে মানুহ এটাতকৈ অধম প্ৰাণী। কাৰণ এইখন ভাৰতবৰ্ষতে য'ত জীৱ জন্তুক দেৱ দেৱীৰ বাহন হিচাপে আমি পূজা অৰ্চনা কৰোঁ, আৰু এইখন ভাৰতবৰ্ষতেই যোৱা ২৭ মে'ত এটা হাতীক অমানৱীয়ভাৱে হত্যা কৰি পেলোৱা হ'ল। হয়, এনেকুৱা ঘটনা হৈছে কেৰেলৰ মলপ্পুৰম গাঁৱত, য'ত এটা হাতীয়ে জংঘলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি এটা গাঁৱত প্ৰৱেশ কৰে, আৰু সেই গাঁৱতেই কিছুমান দুষ্ট মানুহৰ কবলত পৰে সেই হাতীটো কিছুমান মানুহে আনাৰস খাবলৈ দিয়ে, য'ত আনাৰসৰ ভিতৰত আছিল বাৰুদ, আৰু কিছুমান ভিতৰতে এই বাৰুদ ফুটি হাতীটোৰ মুখ আৰু জিভা বহুত ক্ষতিগ্ৰস্ত হয়। হাতীটোৱে বহুতো যা যন্ত্ৰণাৰ সন্মুখীন হৈছিল, কিন্তু গাঁৱৰ কোনো লোকৰ ঘৰত নষ্ট কৰা নাই, অথচ হাতীটো অন্তঃহত্যা আছে। মানুহ ইমান প্ৰবল কেনেকৈ নামিব পাৰে? য'ত কেৰেলৰ অধিকাংশ লোকে শিক্ষিত, সমূহ নিউজ পেপাৰে এনেকুৱাই বাতৰি থাকে যে কেৰেলৰ বেছিভাগ মানুহে শিক্ষিত, তাত এনেকুৱা ধৰণৰ ঘটনা কেৰেলতে হোৱাটো খুবেই লজ্জাজনক ঘটনা। হাতীটোৰ মুখত যেতিয়া বমটো ব্লাষ্ট হৈ যায়, তেতিয়া হাতীটোৱে বহুত জ্বালা যন্ত্ৰণাৰ সন্মুখীন হৈ ওচৰতে থকা এটা নদীত নামি পৰে, য'ত হাতীটোৱে নিজৰ মৃত্যুৰ ক্ষণ গণি আছিল, আৰু এই লৈ চিন্তিত আছিল এতিয়া গৰ্ভত থকা শিশুটিৰ কি অৱস্থা হ'ব। হয়তো আজি মানুহৰ এনেকুৱা অৱস্থা হোৱাৰ কাৰণ এইটোৱে যে মানুহে প্ৰকৃতিৰ লগত বহুতো অন্যায় অবিচাৰ কৰি আছে, য'ত সেইমতে গছ বন কটা, জীৱ জন্তুক অযথা হত্যা কৰা, এনেকুৱা কৰাৰ পৰিণতি হয়তো আজি দেশত কৰোণাৰ দৰে মহামাৰীয়ে ৰূপ ধাৰণ কৰিছে। অবুজ প্ৰাণীৰ লগত কৰা এনেকুৱা ঘটনাই প্ৰকৃতিয়ে কেতিয়াও ক্ষমা নকৰে। যিসকলে এই হাতীটোৰ লগত এনেকুৱা কাৰ্য কৰিছে সেইসকলক ধিক্কাৰ জনাইছোঁ। দোষীয়ে যাতে উপযুক্ত শাস্তি পায় তাৰে কামনা কৰিলোঁ। ধন্যবাদ।